নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিছাইল মেন APJ আব্দুল কালাম ছাৰে আমাৰ জীৱন সলনি কৰি দিব পৰা কেইটামান মহান বাণীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব। কাৰোবাক হাৰুৱাবলৈ সহজ, কিন্তু কাৰোবাক জয় কৰাটো অত্যন্ত কঠিন। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময় শিকায় জীৱনৰ মূল্য দিবলৈ। বিফলতা অবিহনে কোনো মানুহে সফলতা লাভ কৰিব নোৱাৰে। সফল যেতিয়া হ'বা তেতিয়া আনক সলনি কৰাৰ পৰিৱৰ্তে নিজক সলনি কৰিবলৈ চেষ্টা কৰিবা। জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ'লে জ্ঞানীৰ লগত ঘূৰিবা, মূৰ্খৰ লগত নহয়। প্ৰতিটো নতুন দিন তোমাৰ জীৱনটোক সলনি কৰাৰ অন্যতম সুযোগ। সফলতা হ'ল কঠোৰ পৰিশ্ৰম বোলা চকাৰে চলা এখন বাহন, কিন্তু আত্মবিশ্বাস বোলা ইন্ধন অবিহনে যাত্ৰা কৰা অসম্ভৱ। একো বস্তুৱেই চিৰস্থায়ী নহয়। বৰ বেছি চিন্তা কৰি নাথাকিবা, কাৰণ পৰিস্থিতি যিমানেই বেয়া নহওক লাগিলে এদিন তাৰ পৰিৱৰ্তন হ'বই। সকলোৰে বুদ্ধিবৃত্তি সমান নহয়, কিন্তু বুদ্ধিবৃত্তিৰ বিকাশ সাধন কৰাৰ বাবে আমাৰ আটাইৰে সমান সুযোগ